হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল। আজি আকৌ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি ঘৰতে আছোঁ। ঘৰত কি কৰোঁ আপোনালোকক দেখাম। চাৰিংগৰ ভিডিঅ'টো একেলগে আমাৰ ফালে ধান কাটিবলৈ হৈ গ'ল। আজি ধান কাটিছে খুৰীহঁতে। আপোনালোকক ধান কাটিছে নাই কমেণ্ট কৰি জনাবচোন। চাবচোন এইফালে ধানখিনি এনেকুৱা ধুনীয়া লাগিছে, পকি ৰঙা হৈ আছে। এইফালে দাইলখিনি বহাই ল'ব লাগিছোঁ কুকাৰত। অমিতা কাটি লৈছোঁ। অমিতাখিনি কাটি দিলে হৈ গ'ল আৰু কাটি কিনে দাইলখিনি বহাই লওঁ। এইফালে আৰু এইফালে কাটি থৈছোঁ বিলাহী, জাতিলাও আৰু মাছ এনেকৈ দি কিনে বনাম। আৰু ভাবিছিলোঁ দিনত ভিডিঅ' কৰিম বুলি। এইটো দিনত ভিডিঅ' কৰা নহয় বাৰু, ৰাতি কৰা হয়। আজিৰ ভিডিঅ'টো ইমানেই, আৰু ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আকৌ এটা নতুন ভিডিঅ'লৈ সকলোকে লগ পাম। আজিলৈ বাই বাই।